নমস্কাৰ সকলোকে। কোনোবাই যদি গাহৰি পোৱালি ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। এইফালে এইকেইটা মাইকী গাহৰি হয়, আৰু এইফালে আছে মতা গাহৰি এই দুটা। আৰু এইফালে চাওক বাহিৰত ওলাইছে, এইটো খাচী কৰি দিয়া হৈছে। এইটো আৰু এইফালেও এটা আছে, এইটো খাচী কৰি দিয়া হৈছে। বাকী কোনোবাই যদি মাইকী গাহৰি পোৱালি লাগে যোগাযোগ কৰিব পাৰে। পোৱালিকেইটা অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। এয়া মাইকী গাহৰি পোৱালি হয়, আৰু এইফালে আছে মতা গাহৰি পোৱালি। এই দুটাকো 2-4 দিনৰ ভিতৰত খাচী কৰিম বুলি ভাবি আছোঁ। যদি কোনোবাই ল'ব বিচাৰে মতা গাহৰি সোনকালে যোগাযোগ কৰিব, নহ'লে দেৰিকৈ যোগাযোগ কৰিলে নাপাব, কাৰণ 2-4 দিনৰ ভিতৰত খাচী কৰিম এই দুটা। চাওক ডাঙৰ হৈছে বহুতখিনি। এইটো মোটামুটি 25-ৰ পৰা 30 কেজি হ'ব। বাকী মাইকী পোৱালিকেইটা অলপমান সৰু ডাঙৰ হৈ আছে। যদি আপোনালোকে ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে। দামটো মিলাই দিম বাৰু অলপ। 5,000 মাইকী পোৱালিটো ৰাখিছিলোঁ 5,000, 4,500, আৰু মতাকেইটা ৰাখিছিলোঁ আপোনাৰ 6,500 এনেকৈ। যদি আপোনালোকে ল'ব বিচাৰে কিবা অলপ কমাই মিলাই দিম বাৰু। কামৰূপ ডিষ্ট্ৰিক্ট ছয়গাঁও মিৰ্জাৰ মাজত হয়। কোনোবাই ল'ব বিচাৰিলে যোগাযোগ কৰিব। ধন্যবাদ।